ইমানেই গৰম পৰিছে, সেয়ে ভাবিলোঁ আজি বুটৰ দালিৰ বৰাৰ ভাজিৰে তেতেলী টেঙাৰ জোলখন বনাম। সেয়েহে তেতেলী টেঙা অকণমান তিয়াই থ'লোঁ আৰু এয়া বুটৰ দালি আৰু বুটৰ দালিত এই উপকৰণখিনি দি ল'লোঁ। আৰু এতিয়া ইয়াতে মই নিমখ, হালধি, মিঠাতেল গোটেইখিনি দি পিচি ল'লোঁ। আৰু এইপিনে কেৰাহীত মই কি কৰিলোঁ, আলু অকণমান ভাজি ল'লোঁ। অৱশ্যে ফুলকবি থাকিলে ভাল হয়, তো ফুলকবি নাই যিহেতু আলুৰে মই তেতেলী টেঙা জোলখন বনাম। ইয়াত বুটৰ দালিৰ বৰকেইটা দি দিম। এইদৰে মই আলুখিনি ভাজি ল'লোঁ আৰু ইয়াত ভাজি ভাজি তাত পানী অকণমান দি ল'লোঁ আৰু পানীখিনি গৰম হ'ব লাগিব। গৰম হোৱাৰ পিছত এই বুটৰ দালিখিনি মই অৱশ্যে বুটৰ দালিৰ বৰকেইটা মই নাভাজোঁ, মই কেঁচাই কেঁচাই এই ইয়াতে আলুৰ মই জোলখিনিত মই দি দিলোঁ। আৰু এইখিনি মই লাৰি নাথাকোঁ, মই দি এইখিনি সিজিব দিম, নহ'লে লাৰিলে এইখিনি বৰখিনি ভাঙি যাব। সেই গতিকে মই এনেকৈ থৈ দিলোঁ। আৰু এইখিনি যেতিয়া অলপ লাগি গৈছে, টান মাৰিলে, তেতিয়া মই তেতেলী টেঙাৰ ৰসখিনিও পেলাই দিলোঁ আৰু এতিয়া উতল আহিবলৈ দিলোঁ। আৰু এতিয়া মই লাহে লাহে বৰখিনি ভালকৈ ওলটাই দিলোঁ। এয়া মোৰ বুটৰ দালিৰ বৰাৰে তেতেলী টেঙাৰ জোলখন কমপ্লিট হ'ল। এইখন গৰমত খাই ভালে লাগে। এই গতিকে এনেকৈ মই দি দিলোঁ। খাই চাবচোন, এনেকৈ খুব ভাল লাগে।